নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল প্ৰিয়ংকা দেৱীলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নিৰ্বাচনৰ ধাৰণা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ প্ৰশ্নাৱলীৰ ১ নম্বৰত আছে, ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ কি ব্যৱস্থাৰ প্ৰয়োজন হয়? উত্তৰ হ'ব, ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ প্ৰয়োজন হোৱা ব্যৱস্থাটো হ'ল শাসন ব্যৱস্থা। ২ নম্বৰ, নিৰ্বাচন মানে কি? উত্তৰ হ'ব, নিৰ্বাচন হ'ল এটা বাছনি প্ৰক্ৰিয়া বা পদ্ধতি, যি পদ্ধতিৰ জৰিয়তে দেশৰ শাসন কাৰ্যত অংশ লোৱাৰ বাবে কিছুমান মানুহক বাছনি কৰা হয়। ৩ নম্বৰ, আমাৰ দেশত কিমান বছৰ বয়সৰ পৰা নিৰ্বাচনত অংশ ল'ব পাৰি? উত্তৰ হ'ব, আমাৰ দেশত ১৮ বছৰ বয়সৰ পৰা নিৰ্বাচনত অংশ ল'ব পাৰি। ৪ নম্বৰ, নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সামগ্ৰী কেইপদমানৰ নাম লিখা। উত্তৰ হ'ব, নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সামগ্ৰী কেইপদমানৰ নাম হ'ল ৰাজনৈতিক দল, ৰাইজৰ প্ৰতিনিধি, বেলট কাগজ, বেলট বক্স, ভোটিং মেচিন আদি। ৫ নম্বৰ, নিৰ্বাচনত কোনে জয়লাভ কৰে? উত্তৰ হ'ব, ভোট গণনাত যিয়ে বেছি ভোট লাভ কৰে তেওঁৱেই জয়লাভ কৰে। ৬ নম্বৰ, আমাৰ দেশৰ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা। উত্তৰ হ'ব, আমাৰ দেশৰ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম হ'ল শ্ৰী ৰামনাথ কোবিন্দ। ৭ নম্বৰ, আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম লিখা। উত্তৰ হ'ব, আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হ'ল নৰেন্দ্ৰ মোদী। তেওঁৰ সম্পূৰ্ণ নাম হ'ল নৰেন্দ্ৰ দামোদৰ দাস মোদী। ৮ নম্বৰ, আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম লিখা। উত্তৰ হ'ব, আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম হ'ল জগদীশ মুখী। ৯ নম্বৰ, আমাৰ ৰাজ্যৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম লিখা। উত্তৰ হ'ব, আমাৰ ৰাজ্যৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম হ'ল ড হিমন্ত বিশ্ব শৰ্মা।